Hello viewers, welcome back to my YouTube channel. আজি যোনটো ৰেচিপি মই বনাবলৈ ওলাইছো সেইটো এটা ভেজ ৰেচিপি আৰু সেই ৰেচিপিটো হৈছে কড়াই পনীৰ। এটো ডিশ আমি জেনাৰেলি নান বা ৰুমালী ৰুটি বা তন্দুৰী ৰুটি এইবোৰৰ লগত ৰেষ্টুৰেণ্টৰ অৰ্ডাৰ কৰোঁ আৰু খাবলৈ খুবেই সোৱাদ হয়। গতিকে আহক এতিয়া আৰু দেৰি নকৰোঁ আৰু ৰেচিপিটো বনোৱা ষ্টাৰ্ট কৰোঁ। কড়াই পনীৰ বনাবলৈ প্ৰথমতে মই এটা মছলা তৈয়াৰী কৰি ল'ম আৰু তাৰ বাবে মই এখন টাৱা গৰম কৰিছোঁ আৰু ইয়াতে দি দিছোঁ 1 চামুচ গোটা ধনিয়া আৰু লগতে দি দিছোঁ আধা চামুচ গোটা জিৰা আৰু এইখিনি আমি ৰোষ্ট কৰিব লাগিব অলপ টাইম। কম জুই দিব আৰু এনেকৈ টাৱাত অলপ ৰোষ্ট কৰিব আৰু এতিয়া মই ইয়াত দি দিছোঁ এডাল দালচেনি আৰু লগতে 4টা লং আৰু 4টা শুকান জলকীয়া আৰু এইখিনি এতিয়া অকণমান টাইম ভালকৈ ভাজিব লাগিব। 2 পৰা 3 মিনিট কম জুই তেনেকৈ ভাজিলেই হ'ল যাতে মইশ্চাৰ যদি থাকে সেইখিনি শুকাই যায় আৰু তাৰপিছত এইখিনি মই মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি ল'ম, এটা পাউডাৰ বনাই ল'ম আৰু সেই পাউডাৰখিনি মই কড়াই পনীৰ বনাওঁতে ইউজ কৰিম। আৰু শেষত মই ইয়াত দি দিছোঁ অলপ জালুকৰ গুড়ি, আপোনালোকে গোটা জালুকো দিব পাৰে আৰু মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰাৰ পিছত ঠিক এনেকুৱা ধৰণৰ এটা পাউডাৰ বনি যাব আৰু এইখিনি মই এতিয়া ৰাখি দিম আৰু আমি নেক্সট ষ্টেপটোলৈ আগবাঢ়োঁ। এতিয়া মই এখন কেৰাহী গৰম কৰি লৈছোঁ আৰু ইয়াত অলপ তেল দি দিম। মই ইয়াত 1 টেবুল স্পুন বা 4 সৰু চামুচ তেল লৈছোঁ। এতিয়া মই ইয়াত দি দিছোঁ আধা চামুচ জিৰা, গোটা জিৰা। মই ইয়াত জিৰা গুড়ি ব্যৱহাৰ নকৰোঁ। এতিয়া এইখিনি অকণমান লৰাই লৈছোঁ আৰু তাৰপিছত ইয়াত দি দিম অলপ পিঁয়াজ। এয়া মই এটা ডাঙৰ পিঁয়াজ কাটি ৰাখিছোঁ সৰু সৰুকৈ, এতিয়া এইখিনি ইয়াত দি দিছোঁ আৰু তাৰপিছত অকণমান লৰাই দিব লাগিব। ঠিক 1 মিনিটমান সময় ভজাৰ পিছত ইয়াত মই এতিয়া দি দিছোঁ 1 চামুচ আদা নহৰু পেষ্ট আৰু সেইখিনিও আমি অলপ টাইম লৰাই ল'ম আৰু আদা নহৰুৰ কেঁচা গোন্ধটো গুচি যোৱাৰ পিছতেই মই ইয়াত দি দিম 1 কাপ টমেটো পিউৰি মই বনাই ৰাখিছিলোঁ আৰু টমেটো পিউৰি কেনেকৈ বনাব লাগে তাৰ কাৰণে এটা মই ভিডিঅ' আপলোড কৰিছোঁ, সেইটো আপোনালোকে চাই ল'ব পাৰে, একেবাৰে সহজ। এতিয়া মই এইখিনি আকৌ অলপ মিক্স কৰি ল'ম আৰু তাৰপিছত ইয়াত মই দি দিছোঁ আধা চামুচ হালধি গুড়ি, লগতে দি দিম আধা চামুচ ধনিয়া গুড়ি তাৰপিছত দি দিছোঁ 1 চামুচ কাশ্মীৰী লাল মিৰ্চ পাউডাৰ কালাৰৰ কাৰণে। এতিয়া মই দি দিছোঁ ইয়াত প্ৰয়োজন হিচাপে নিমখ আৰু তাৰপিছত জুইটো কমাই দি এইটো আমি জুইৰ ওপৰত ৰাখি দিম অলপ টাইম আৰু ইন দি মিন টাইম মই ইয়াত টাৱা এখন লৈ লৈছোঁ আৰু ইয়াত অলপ তেল দি দিছোঁ কাৰণ ছাইড বাই ছাইড আমি পনীৰখিনি ফ্ৰাই কৰি ল'ম আৰু তাৰ বাবে মই টাৱাখন গৰম হ'ব দিছোঁ। এতিয়া ইয়াত পনীৰখিনি দি দিম আৰু মই ইয়াত 300 গ্ৰাম পনীৰ ব্যৱহাৰ কৰিছোঁ আৰু সৰু সৰুকৈ কাটি লৈছোঁ আৰু 2 পৰা 3 মিনিট পনীৰখিনি অলপ ভাজি ল'ম যাতে পনীৰখিনি অকণমান ফ্ৰাই হৈ যায়, কাৰণ মই এইটো ৰেচিপিত ফ্ৰাই পনীৰ ব্যৱহাৰ কৰিম। জুইটো কমাই ৰাখিব নহ'লে পনীৰখিনি জ্বলি যাব পাৰে আৰু লাহে লাহে লৰাব। আৰু ইয়াত মই এতিয়া অকণমান কাশ্মীৰী মিৰ্চ দি দিছোঁ যাতে কালাৰটো অকণমান ভাল আহে আৰু এতিয়া আকৌ অকণমান লৰাই দিম আৰু লৰোৱাৰ সময়ত চাব যাতে পনীৰখিনি ভাঙি নাযায়। এয়া চাওক পনীৰখিনি ভাজা হৈ গৈছে। এতিয়া এইখিনি ৰাখি দিওঁ আৰু নেক্সট ষ্টেপটোলৈ আগবাঢ়োঁ আৰু নেক্সট ষ্টেপটোৰ কাৰণে মই পুনৰ এখন টাৱাত 3 চামুচ তেল লৈ লৈছোঁ আৰু এতিয়া এই পিঁয়াজ ডাঙৰ ডাঙৰকৈ কাটি ৰাখিছিলোঁ সেইখিনি এনেকৈ দি দিছোঁ ইয়াত, অকণমান ভাজি লৈছোঁ আৰু তাৰপিছত ইয়াত দি দিছোঁ এটা কেপচিকাম ডাঙৰকৈ কাটি থৈছিলোঁ, লগতে দি দিছোঁ এটা বিলাহী ডাঙৰ ডাঙৰকৈ কটা আৰু এইখিনি এতিয়া অকণমান লৰাই লৈছোঁ। এতিয়া মই ইয়াত অলপ নিমখ দি দিছোঁ প্ৰয়োজন হিচাপে। তাৰপিছত মই ব্যৱহাৰ কৰিম আমি একেবাৰে প্ৰথমতে তৈয়াৰী কৰি থোৱা মছলাটো। ইয়াত মই 1.5 চামুচ মছলা এড কৰিছোঁ তাৰপিছত গোটেইখিনি ভালকৈ মিক্স কৰিব লাগিব ঠিক এইদৰে আৰু ইন দি মিন টাইম আমি ইণ্ডাকশ্যনৰ ওপৰত থৈ যোৱা যোনখিনি মিক্সাৰ আছিলে সেইখিনি ৰেডি হৈ গৈছে। এতিয়া ইয়াত মই 1 কাপ পানী এড কৰিম অলপ অলপকৈ। এইটো ৰেচিপিত বৰ বেছি পানী নাথাকে বা গ্ৰেভি নাথাকে, গতিকে আমি ইমান পানী এড নকৰোঁ আৰু যিখিনি পানী এড কৰিছোঁ সেইখিনি শুকাই যাব। গতিকে এতিয়া এইখিনি অকণমান বইল হ'বলৈ দিছোঁ আৰু সেয়া চাওক এইখিনি বইল হ'বলৈ ধৰিছে আৰু এতিয়া মই ইয়াত ভাজি থোৱা চব্জিখিনি দি দিম আৰু তাৰপিছত অকণমান মিক্স কৰি ল'ম আৰু এতিয়া মই ইয়াত দি দিছোঁ আধা চামুচ ঘিউ। এইটো অপশ্যনেল হয়, নিদিলেও হৈ যায়, কিন্তু মই ঘিৰ ফ্লেভাৰটো থাকিলে খাই ভাল পাওঁ।
সেইকাৰণে অকণমান ঘি এড কৰিলোঁ। আৰু এতিয়া ফ্ৰাই কৰি থোৱা পনীৰখিনি আমি ইয়াত দি দিব লাগিব। তাৰপিছত এইখিনি আমি আকৌ ভালকৈ মিক্স কৰি ল'ব লাগিব। আৰু ইয়াৰ পিছত মই ইয়াত দি দিম 3 পৰা 4 চামুচ ক্ৰীম। আৰু তাৰপিছত এইখিনি ফাইনেল বাৰৰ কাৰণে ভালকৈ মিক্স কৰি ল'ব লাগিব। এয়া চাওক ঠিক এইদৰে। আৰু এতিয়া মই 2 পৰা 3 মিনিট ঢাকন মাৰি এইখিনি জুইৰ ওপৰত ৰাখি দিম। আৰু এয়া চাওক আমাৰ 3 মিনিট কমপ্লিট হৈ গৈছে আৰু লগতে আমাৰ কাৰাই পনীৰ বনি ৰেডি হৈ গৈছে। এতিয়া মই এইখিনি প্লেটত ছাৰ্ভ কৰি দিম। প্ৰিয় দৰ্শক, কাৰাই পনীৰ খাবৰ বাবে একেবাৰে ৰেডি হৈ গৈছে। আৰু মই আশা কৰিলোঁ আপোনালোকে কমেণ্টছত জনাব যে দেখাত কেনেকুৱা লাগিছে। আৰু ৰেচিপিটো যদি ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো ক্লিক কৰি দিব যাতে মই কিবা ভিডিঅ' আপলোড কৰিলে আপোনালোকে ন'টিফিকেশ্যন যাতে পাই যায়। আৰু মই আপোনালোকক পুনৰ লগ পাম আন এটা ৰেচিপিৰ সৈতে। চ' থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'। হেভ এ গ্ৰেট ডে।